Hello everyone, welcome back to my YouTube channel. Namaskar, moi Kamalai আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছে এটি নতুন ভিডিও। হয়তো থাম্বনেইলটো চাই গমে পাইছে যে আজিৰ ভিডিওটো কিহৰ ওপৰত মানে বনাব ওলাইছো। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু আশা কৰিছো আপোনালোকে ভিডিওটো যদি মানে ভাল পায় তেতিয়াহলে প্লিজ ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু লগতে তলত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু প্লিজ support কৰি যাব। আপোনালোকে বহুতে ভিডিওটো চাই বাট লাইকটো নকৰে, তো তেনেকুৱা মানে হয়, এটো সবৰ লগতে হয় বাৰু। বাট বিচাৰো মানে আশা এটা থাকে ন যে ভিডিও এটা বনোৱাটো বাৰু ইমান এটা ইজি নহয়, এডিটিং কৰা বা আপলোড কৰা, নেটৱৰ্ক প্ৰবলেম বা বহুত কিবা কিবি থাকে নহয়, তাৰো মাজতো মানে ভিডিওটো দিবৰ কাৰণে চেষ্টা কৰো। গতিকে প্লিজ আকুৱালি লব, মৰম দিব, তাকে বিচাৰো আৰু। গতিকে দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো। So মই আপোনালোকক দেখুৱাব বিচাৰিছো সামাৰ কালেকশন, যেহেতু গৰমৰ দিন পৰিছে। তো মই যিখিনি প্ৰডাক্ট আপোনালোকক দেখুৱাম তাৰে কিছুমান অনলাইন পাৰচেজ কৰা হয় আৰু কিছুমান অফলাইন। সো যিখিনি অনলাইন হয় তাৰে যদি আপোনালোকে বিচাৰে লিংকটো মই কমেন্ট মানে ক'ব, তেতিয়া মই লিংকটো শেয়াৰ কৰিব পাৰিম, আৰু যদি নিবিচাৰে তো নাই। তো ফাৰ্স্ট মই দেখুৱাইছো এইটো এটা ড্ৰেছ, এইটো শৰ্ট হয় মানে আঁঠুলৈকে আহে। মই বাৰু পিন্ধি দেখুৱাম। তো এনেকুৱা ধৰণৰ হয়, মোৰ পছন্দ হৈছে আৰু আপোনালোকৰ পছন্দ হৈছে নাই প্লিজ জনাব কমেন্টত। আৰু পিছ সাইডৰ এনেকুৱা ৰাবাৰ টাইপ আছে। যদি আপোনালোকে যেহেতু এতিয়া মানে কি সামাৰ আহিছে ন, যদি আপোনালোকে কিবা ফুৰা প্লেনিং কৰিছে, গোৱা হওক বা মলদ্বীপ হওক, য'ত হওক আৰু মানে যদি ফুৰা কিবা প্লেনিং কৰিছে তেতিয়াহ'লে এনেকুৱা টাইপৰ ড্ৰেছ ল'ব পাৰে, মানে সাগৰৰ পাৰত ধুনীয়া লাগিব। এয়া মোৰ ভাল লাগিছে আৰু তলত কাপোৰ দিয়া আছে, মানে একো মানে টেনচন নাই। সো এইটো এটা নেক্সট মই দেখুৱাইছো এইটো এটা ড্ৰেছ। এইটো অকমান লং হয় আৰু মাজেৰে এনেকুৱা অকমান মাজেৰে মানে সাইডেৰে অকমান এনেকুৱা ফালা আছে, ফালি দিয়া আছে। মোৰ খুব পছন্দ হৈছে, চাগে কেমেৰাটোত কালাৰটো অকমান বেলেগ টাইপ আহিছে, বাট এইটো ব্লু হয়, মানে একদম লাইট ব্লু বুলি ক'ব লাগিব। আৰু মেটেৰিয়েলটো খুব সফট হয়, মানে মোৰ খুব পছন্দ হৈছে। আৰু হাতত এনেকুৱা ৰাবাৰ টাইপ দিয়া আছে, বেক সাইড চেইন দিছে আৰু টাইট ফিটিঙৰ কাৰণে। যদি আপোনালোকে লুজ টাইপ বিচাৰে তো মানে এইটো ঢিলাকে ৰাখিব পাৰিব, আৰু যদি ফিটিং ধুনীয়াকে মানে পিন্ধিব বিচাৰিছে তেতিয়া এইটো মানে টাইট কৰি ল'ব পাৰিব। সো এনেকুৱা এইটো মোৰ অফলাইন হয়, অনলাইন নহয়। আগৰটো আপোনাৰ সেই হয়, অফলাইন হয়। Turn us to thousands, and we'll grow in number, fueled by them to see the horizon. Turn us to thousands. আৰু এইটো এটা ড্ৰেছ, এইটো চাগে বহুতে দেখিছে মিন্ত্ৰা হওক মানে মিছো, য'তে নহওক দেখিছে, ফ্লিপকাৰ্ট সবতে আছে। মানে এইটো লং মেক্সি ড্ৰেছ হয়। এয়া এইটো মানে আঁঠুলৈকে এনেকে ফালি দিয়া আছে, মানে মোৰ পছন্দ হৈছে। কিন্তু মানে সাইজ যেহেতুকে মই এটা সময়ত শকত হৈছোঁ, আগতে মই স্মল সাইজ পিন্ধিছিলোঁ, কিন্তু অনলাইন কৰা অকণমান টাইট হৈছে, বাট পাৰি। আৰু মোৰ মানে ৰিটাৰ্ণ কৰিবলৈ মন নগ'ল, আৰু ৰিটাৰ্ণৰ কাৰণে মই ৰখিব মোৰ টাইম নাই, একদম অধৈৰ্য হৈ যাওঁ। বাকী ঠিকে আছে, জাষ্ট এই হাত দুটা মানে অকণমান সৰু, বৰ বেছি মানে টাইট, মানে ৰাবাৰটোৰ কাৰণে হৈছে নে কি হৈছে নাজানো, অকণমান টাইট হৈছে। বাকী গাটো ফিটিঙে আছে। মই ভাবিছিলোঁ এইটো মই এনেকৈও পিন্ধিম, কিন্তু যেহেতুকে মোক অকণমান টাইট হৈছে, তো এইটো যদি মই ইয়াত লৈ পিনে আনো তো অকণমান বেয়া দেখি। আদাৰৱাইজ
মোৰ পছন্দ ইয়াৰ লগত এটা বেল্ট আছে বেল্টডাল মই ৰুমত থৈ আহিলোঁ মই আনিব নাযাওঁ মই পিন্ধি দেখুৱাম আপোনালোকক এইটো মই অনলাইন পাৰচেজ কৰিছোঁ মিন্ত্ৰাৰ পৰা ড্ৰেছ আছে এইটো হৈছে আৰবানিক এইটো মই বহুত আগতে অৰ্ডাৰ কৰিছিলোঁ মোৰ প্ৰি ৱেডিং শ্বুট কৰিম বুলি মই মানে দুজোৰমান ড্ৰেছ মই অৰ্ডাৰ কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ প্ৰি ৱেডিং শ্বুটটো নহ'লগৈ বাট পিন্ধিম বুলিতো আৰু পিন্ধিবতো লাগিবই সো এইটো মোৰ আৰবানিকৰ পৰা অৰ্ডাৰ কৰা ড্ৰেছ হয় যোনে যোনে আৰবানিক ওপেন কৰি চাই মানে এপছটো ইউজ কৰে তেওঁসকলে মানে গমেই পাব এইটোতো ওলাই থাকে চাগে লাইটৰ কাৰণে চাগে কালাৰটো অকণমান বেলেগ দেখিছে এইটো গ্ৰীণ কালাৰ হয় সিম্পল হয় একো তেনেকুৱা একো ডিজাইন নাই জাষ্ট অকণমান ফ্ৰণ্ট সাইডত এনেকুৱা অকণমান ৰাবাৰ টাইপৰ দিয়া আছে আৰু পিন্ধাই নাই যে ধৰিব মানে পাহৰি গৈছোঁ মোৰ বিয়া হোৱা যে 4 মান্থ হ'ব আৰু তো মই তাৰে দুমানে বিয়াৰ 2 মাহ 3 মাহ আগতে মই অৰ্ডাৰ কৰিছিলোঁ তো এইটো আৰু ইয়াৰ লগত যিকেইটা অৰ্ডাৰ কৰিছিলোঁ সেইকেইটা পিন্ধিছোঁ মই সো এইটো ড্ৰেছ এটা এইটো অনলাইন অৰ্ডাৰ কৰা আৰবানিকৰ পৰা এতিয়া মোৰ ড্ৰেছৰ সেইখিনি শেষ হ'ল এতিয়া মই টি-শাৰ্ট লাইক যদি আপোনালোকে গৈ আছে বাহিৰলৈ ফুৰিবলৈ তেতিয়াহ'লে এনেকুৱা এক্সেল সাইজৰ টি-শাৰ্ট পিন্ধিব পাৰে জিন্সৰ লগত হওক শৰ্টছৰ লগত হওক লাইটৰ অকণমান প্ৰব্লেম হৈছে সো এইটো কেনেকুৱা লাগিছে প্লিজ জনাব কমেণ্টত এইটো এটা লৈছোঁ আৰু এইটো এটা মই এই প্ৰিণ্টটো খুব ভাল পাওঁ আপোনালোকে কেনেকুৱা পায় জনাব এইটো এটা প্ৰিণ্ট আৰু এইটো এটা আৰু এইটো টি-শাৰ্ট লাইক টি-শাৰ্ট নে ক্ৰপ টপ টাইপৰ ইমানো মানে ক্ৰপ টপো নহয় তো এনেকুৱা অফলাইন হয় এইটো আৰু লাষ্ট এইটো এটা সো এইখিনি আছিলে আৰু সবতকৈ মোৰ এটা মই যেতিয়া মানে লৈছোঁ এই বস্তুবোৰ তাৰে মাজতে মোৰ চকু এটা পৰিছে এই বেগটোৰ ওপৰত ইমান কিউট বেগটো মোৰ মোবাইলটো মানে ইয়াত নুজুৰে ইমানটো সৰু বাট কিবা এটা ভাল লাগিছে এইটো লৈছোঁ মই আপোনালোকক কেনেকুৱা লাগিছে
ইয়াৰ লগত এটা চেইন আছে সেইটো এইটো লৈছো আৰু এইটো সামাৰৰ কাৰণে খুব ধুনিয়া এটা মই মিছৰ পৰা অৰ্ডাৰ কৰিছো আৰু মই এনেকুৱা ফ্লেট পিন্ধি খুব ভাল পাওঁ আৰু এজু এইটো আৰু এজু আছে এইটো কাপোৰটো এইটো ভেলভেট হয় সো এইখিনি আছিলে মোৰ আজিৰ প্ৰডাক্টখিনি মানে সামাৰ কালেকশ্যন হেখিনি দেখুৱালো মই তো আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব আৰু যদি মই তাকে ক'লো ন যদি আপোনালোকে মানে কৰবাত মানে ভেকেশনত গৈ আছে গৰমৰ বন্ধ তেতিয়াহলে আপোনালোকে এনেকুৱা টাইপৰ ড্ৰেছ মানে একদম সিম্পল হয় বাট ক্লাসি আৰু মানে তেনেকুৱা টাইপৰ ড্ৰেছ ল'ব লাগে কমফৰ্টেবল ড্ৰেছ পিন্ধিব লাগে মানে সদায় আৰু যেহেতুকে সামাৰ বুলি ক'লে তো এনেকুৱা ফ্লোৰেল টাইপৰ ড্ৰেছেছ মানে চকুৰ আগত ভাহি আহে তো এনেকুৱা ড্ৰেছ ল'ব পাৰে যদি আপোনালোকে ফুৰিব গৈ আছে তো আশা কৰো আপোনালোকক মোৰ আজিৰ ভিডিওটো চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে মোৰ ভিডিওটো তেন্তে প্লিজ ভিডিওটো লাইক এটা কৰিব আৰু ভিডিওটো শেষলৈকে চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ